Hello guys, welcome to my YouTube channel Bhuyan Official. 2021 চনৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীত্ব লাভ কৰা মন্ত্ৰীসকলৰ নাম এই ভিডিঅ'টোত উল্লেখ কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকক। Question number 1, বৰ্তমান ভাৰতৰ লোকসভাৰ অধ্যক্ষ কোন? Answer, ওম বিৰলা। Next, question number 2, বৰ্তমান ৰাজ্যসভাৰ অধ্যক্ষ কোন? Answer, বৰ্তমান ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডু। Question number 3, বৰ্তমান বিজেপিৰ কেন্দ্ৰীয় সভাপতি কোন? Answer, জগত প্ৰকাশ নাড্ডা আৰু ইয়াক জেপি নাড্ডা বুলিও জনা যায়। Question number 4, বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি কোন? বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম হ'ল ৰামনাথ কোবিন্দ। Question number 5, বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি কোন? Answer, বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতিগৰাকীৰ নাম হ'ল এম ভেংকায়া নাইডু। Next, question number 6, বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী কোন? Answer, বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। Next, question number 7, বৰ্তমান ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী কোন? Answer, বৰ্তমান ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ নাম হ'ল ৰাজনাথ সিং। Next, question number 8, বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰী কোন? Answer, বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰীগৰাকীৰ নাম হ'ল অমিত শ্বাহ। Next, question number 9, বৰ্তমান ভাৰতৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী কোন? Answer, বৰ্তমান ভাৰতৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰীগৰাকীৰ নাম হ'ল নীতিন গাডকাৰী। Next, question number 10, বৰ্তমান ভাৰতৰ ৰসায়ন আৰু সাৰ মন্ত্ৰী কোন? Answer, ডি.ভি. সদানন্দ গৌড়া। Question number 11, বৰ্তমান ভাৰতৰ বিত্তমন্ত্ৰী কোন? Answer, বৰ্তমান ভাৰতৰ বিত্তমন্ত্ৰীগৰাকীৰ নাম হ'ল নিৰ্মলা সীতাৰাম। Question number 12, বৰ্তমান ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কোন? Answer, বৰ্তমান ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ নাম হ'ল এছ জয়শংকৰ। Next, question number 13, বৰ্তমান ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কোন? Answer, বৰ্তমান ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীগৰাকীৰ নাম হ'ল ডক্টৰ হৰ্ষবৰ্ধন। Question number 14, বৰ্তমান ভাৰতৰ ৰেল মন্ত্ৰী কোন? Answer, বৰ্তমান ভাৰতৰ ৰেল মন্ত্ৰীগৰাকীৰ নাম হ'ল পীয়ূষ গোৱেল। Next, question number 15, বৰ্তমান ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী কোন? Answer, বৰ্তমান ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীগৰাকীৰ নাম হ'ল প্ৰকাশ জাভেদকাৰ। Next, question number 16, বৰ্তমান ভাৰতৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰী কোন? Answer, বৰ্তমান ভাৰতৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰীগৰাকীৰ নাম হ'ল ৰমেশ পোখৰিয়াল নিশাংক। Next, question number 17, বৰ্তমান ভাৰতৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী কোন? Answer, বৰ্তমান ভাৰতৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰীগৰাকীৰ নাম হ'ল স্মৃতি ইৰাণী। Next, question number 18, বৰ্তমান ভাৰতৰ আইন আৰু ন্যায় মন্ত্ৰী কোন? Answer, বৰ্তমান ভাৰতৰ আইন আৰু ন্যায় মন্ত্ৰীগৰাকীৰ নাম হ'ল ৰবিশংকৰ প্ৰসাদ। তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে অৱশ্যই লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।